নমস্কাৰ। আজি আমাৰ খুৰাহঁতৰ ঘৰত ৰাতি নাম আছে, নামলৈ আহি আছোঁ। মা পাপাহঁত আহিলে বাৰু, মই অলপ দেৰিকৈ আহিছোঁ, কাৰণ এতিয়া মই নামত নগৈ ন, এনেই আহিছোঁ আৰু কি হয় তাকে নামলৈ আহিছোঁ। ব'লক খুৰাহঁতৰ ঘৰলৈ যাওঁ, নাম চলিয়ে আছে। মই অহা অকণ দেৰি হ'ল বাৰু, তথাপিও ব'লকচোন যাওঁ, কি হৈছে আপোনালোকক দেখুৱাম বাৰু। নামে চলি আছে এইফালে। ব'লক এতিয়া ভিতৰলৈ যাওঁ, নাম চলি আছে। পাছফালেদি সোমাওঁ, লাজ লাগেতো, সেইফালে সোমাই যাওঁ। ভিতৰ পাই গ'লি, ব'লক ভিতৰ অলপ বহি লওঁ। মন্দিৰত পুৰা শুইছে। এতিয়া নাম চাই লওঁ, আহক ব'লক নাম চাই লওঁ, আপোনালোকক নাম দেখুৱাই লওঁ। আমি এনেদৰে কথা পাতোঁতে এতিয়া নামষাৰ সামৰিলে, আৰু এতিয়া নামষাৰ সামৰাৰ পিছত প্ৰসাদ দিব, প্ৰসাদ খাম। ইয়াৰ পিছত আৰু কি দিয়ে খাম আৰু এয়া দেখিছে, আৰু এইবিলাকৰ লগতে সিহঁতৰ লগতে আৰু কথা পাতোঁতে এতিয়া নামষাৰ সামৰিলে, আৰু কি খাবলৈ পাওঁ দেখুৱাম বাৰু, ৰ'ব। আমি এতিয়া প্ৰসাদ খাবলৈ বহিছোঁ, এয়া পাত দি থৈ গৈছে, আৰু প্ৰসাদ খাম এতিয়া। আৰু এইফালে দেখুৱাই দিছোঁ, এয়া বহি আছে, আৰু এইফালে দেখিছে বহুত ৰাইজ বহি আছে। এইফালে এয়া ভণ্টিহঁত বহি আছে। এয়া কল দি থৈ গৈছে, এয়া প্ৰসাদ দি থৈ গ'ল। এয়া প্ৰসাদ খাম আৰু এতিয়া এইফালে দিহা নামৰ অনুষ্ঠান এটা হৈ আছে, আপোনালোকক চাব বিচাৰিছোঁ। তাত দিহানাম চলি আছে, আমাক খাবলৈ অৰ্ডাৰ দি দিলে প্ৰসাদ, আমি প্ৰসাদ খাই আছোঁ। আৰু এইফালে দিহানাম চলি আছে, তেওঁলোকে খাব অকণ দেৰিকৈ। আমি এতিয়া কলপাত দি থৈ গৈছে, কলপাতত খোৱা মজাই বেলেগ আৰু দেই। আপোনালোকক কলপাতত এনেদৰে এসাঁজ ভাত খাই চাবচোন, কেনেকুৱা লাগে কমেণ্ট কৰি মোক জনাব। এয়া মাছ দিছে, দালি চব্জিয়ে বেলেগ আহিব চাগে। এতিয়া খালোঁ গ'লোঁ, তামোল এখন খাই লওঁ, বছ এতিয়া ঘৰলৈ যাওঁ। এয়া প্ৰসাদ লৈ লৈছোঁ, বাই বাই।